নমস্কাৰ আজি মই নিজে লেখা এটি কবিতা আপোনালোকৰ ওচৰত পাঠ কৰিবলৈ ওলাইছো। কবিতাৰ শিৰোনাম অম্বৰৰ সিপাৰে। কেতিয়াবা বৰ মন যায় হৌ অম্বৰৰ সিপাৰৰ দেশখন হেঁপাহ পলুৱাই চাবলৈ। যাতনাই মনত জুমুৰি ধৰে, ৰেলৰ ৰুকিয়ে মন উদ্বাউল কৰে পতক ল'বলৈ। কেলেই নিলি বাৰু মোৰ ভন্তিৰ ভৰি দুখন, পাগলী যদিও ধনী মোৰ তাই, বেশ্যা নহয় কদাপি। পাগল নিধন নৰাধন আহিছ কেলে ওচৰলৈ মোৰ। মাজ ৰাতি প্ৰায় চিঞৰি উঠে তাই, অশ্ৰুসিক্ত নয়নেৰে মনত পেলাও মাৰ মুখৰ ছবিখন। মা দেউতাৰ কথা এবাৰো নকলা মোক, মা লৈ বলা না য'ত তুমি থকা দেশখন চাবলৈ মোৰ বৰ মন যায়। ধন্যবাদ।